এইয়া মই যিখিনি ডেকোৰেশ্যন কৰিছিলোঁ তো সেই চলিহাত কেনে আছা তোমালোক আশা কৰোঁ নিশ্চয় ভালে আছা আৰু মই একদম টিপটপ আছোঁ তো আজি বিনা দেৰি কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আমি গাঁৱলীয়া খুব মজা এন্ধাৰ ৰাতি গেলা দাৱলীয়া পিছল বাট বিহুতে বলীয়া খুব মজা। আজি মানে মই নিজৰ এই ৰুমটো চাফা কৰিব ওলাইছোঁ একদম বহুত লেতেৰা হৈছে একেবাৰে চাব নোৱাৰা হৈ আছে আৰু এনেকৈ ভাল নালাগে মন চন ফ্ৰেছ নহয় বহুত লেতেৰা হৈ থাকিলে সেইকাৰণে ৰুমটো অলপ চাফা কৰোঁ তাকে আপোনালোকক দেখুৱাই আছোঁ বেলেগ লুকছ এটা দি দিম এতিয়া দেখাই আছোঁ এতিয়া কেনেকুৱা আছে আৰু হোৱাৰ পিছত দেখাই আছে কেনেকুৱা পূৰা বেলেগ বনাই দিম সেইটো এটা ছাছপেন্স মানে ছাৰপ্ৰাইজ হৈ থাকিব তো চাই থাকিব দেখুৱাই আছোঁ তো এয়া দেখিছে অৱস্থা মোৰ এইবিলাক কাপোৰ কানি ইয়াতে পেলাই থৈ দিছোঁ এইখন চকীখনত একদম ৰুমৰ অৱস্থা নাই এখন বিচনাৰ একো নাই পৰিপাতিবিলাক বস্তু এনেকৈ থৈ দিছোঁ আৰু তলখনটো একেবাৰে মোৰ ধুনীয়া কাৰেণ্টৰ বস্তু আৰু এনেকৈ কিবা কিবি আছে বেয়া পোৱা দেখুৱাই আছোঁ কি আছে মোৰ মই মানে এইবিলাক কৰি ভাল পাওঁ লাইন চাইন ভাল কৰি গাড়ী চাড়ী ভাল কৰি সেইকাৰণে এইবিলাক থৈ দিছোঁ আৰু এইবিলাক টেবুলৰ অৱস্থা কি ক'ম আৰু এইবিলাক গোটেই একোৱে নাই এইবিলাক তো সেইকাৰণে আজি ৰুমটো এতিয়া চাফা কৰিব ওলাইছোঁ তো দেখিলে আপোনালোকৰ ৰুমৰ অৱস্থাটো তাৰপিছত এতিয়া সেইকাৰণে অলপ চাফা কৰি লওঁ এনেকৈ একদম ভাল নালাগে তাৰপিছত গোটেইখিনি বস্তু মই চিজিল কৰি লওঁ এতিয়া এটা ক্লিপ আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি ক'ত কি কৰোঁ একদম গোটেই লেতেৰা হৈ আছে ইমান লেতেৰা মানে ভাল নালাগে তো ফ্ৰেণ্ডছ মই এতিয়া টেবুলৰখিনি বাৰু নুমাই ল'লোঁ টেবুলতে বহুত বস্তু আছে মই আৰু দেখুৱাই আছোঁ এতিয়া টেবুলখনৰ পৰা এইখিনি নুমাই টেবুলখনৰ পাৰা টেবুল পাৰা সেইখন যিবোৰ কি বুলি কৈ পাহৰিলোঁ সেইখন চাফা কৰি লওঁ লৈ আৰু গোটেইখিনি এনেকৈ অলপ অলপ কৰি আছোঁ আজি অলপ ঠাণ্ডা তাৰমানে গৰম নাই সেইকাৰণে কৰিব ওলাইছোঁ দেখুৱাই আছোঁ আৰু এয়া টেবুলৰ পৰা গোটেইখিনি বস্তু নুমাই দিলোঁ এয়া দেখিছে আপোনালোকৰ টেবুলতে কিমান বস্তু আছে আৰু আছে এইখিনি এতিয়া মিলাই লওঁ তাৰপিছত আকৌ দেখুৱাই আছোঁ আপোনালোকে দেখি আচৰিত হ'ব যে মোৰ কিমান বস্তু আছে নাই কি যি লাগে তাকে আছে মই এতিয়া দেখুৱাই আছোঁচোন আপোনালোকক নিজে আচৰিত হৈ যাব কিমান বস্তু আছে ৰুমত তো এয়া দেখিছেনে আপোনালোকে আচৰিত হৈছেনে মোৰ এইটো ৰুমত কিমান বস্তু আছে কি ক'ম আৰু এয়া লাইনত তাৰ এইবিলাক এই কেতিয়াবা খানা চানা খাব লাগিলে একজনে সেইবিলাকত এলাগত এতিয়া লাগে এইগিলা লাগে তাৰপিছত এইবিলাক কিছুমান কম্পিউটাৰৰ বস্তু এইবিলাক অৰ্ডাৰৰ নাই কি এই ৰুমত তো ফ্ৰেণ্ডছ মই এটা বস্তু দেখাব লৈছোঁ মই যিমান বস্তু অৰ্ডাৰ দি থৈছোঁ চবৰে ভাগকেইটা মই থৈ দিছোঁ তাকে এতিয়া দেখাই আছোঁ তো এইটো এটা অৰ্ডাৰ এই অৰ্ডাৰ এইগিলা চব অৰ্ডাৰ আৰু কিছুমান পেকেটত ৰাখা এইগিলা সোমাই থৈ দিছোঁ এইগিলা চব আছে যিমান চব অৰ্ডাৰ বস্তু ইয়াতে সোমাই থৈ দিছোঁ ইয়াতেও আছে এইগিলা চব এভৰিথিং আছে ইয়াতে এইসোপা মোৰ বেটাৰী কালেকশ্যন ইয়াতে এইটো এটা গাড়ী বেটাৰী এইটো এটা গাড়ী বেটাৰী এইটো এটা মোবাইল লিচন এইকেইটা নকিয়াৰ এইটো চাৰ্জিঙৰ এয়া মোবাইলৰ এইটো এটা মোবাইল এইটো কাৰ্বন এইটো নকিয়া এইটো এটা নকিয়া এইটো
নকিয়াৰ, এইটো এটা ভোডাফোনৰ বেটাৰী, এই দুটা চেমচাঙৰ বেটাৰী, আৰু এইটো এটা এইটো এটা সেইটো বাৰু ভালে আছে, এতিয়া চাইজ নাই কিজানি। তো এই হ'ব মোৰ কালেকশ্যন, কিমান বস্তু আছে। তো ফ্ৰেণ্ডছ, ৰুমটো মই আধা চাফা কৰি পেলাই গা পা ধুই আহিলোঁ। তো যিখিনি মেইন লেতেৰাখিনি উলিয়াই দিলোঁ, 70% মান কমপ্লিট হৈ গ'ল। তো দেখুৱাই আছোঁ কিখিনি কৰিলোঁ, আৰু মেইন ফিনিচিংখিনি আছে। তো যিখিনি সজোৱা সজুৰি কৰিম। তো এতিয়া ভাতটো খাই ল'ব লাগিব আকৌ। তো এয়া যি মেইন লেতেৰা আছিল সেইখিনি উলিয়াই দিলোঁ, এইবিলাক মুচিও দিলোঁ, চাফা কৰি দিলোঁ। এতিয়া এই কাপোৰখিনি ঠিক কৰিব আছে, টেবুলখনো এইখিনি সজাব আছে, তাৰপিছত এয়া কাপোৰখিনি আছে, আৰু এৰে কিছু সজাইছোঁ। তাৰপিছত এতিয়া মই ভাতটো খাই লওঁ, দেখুৱাই আছোঁ যিহেতু কামখিনি নকৰোঁ, আকৌ পিছাখিনি দেখুৱাই আছোঁ। তো এয়া গাহৰি মাংস গ্ৰেভি, গাহৰি আৰু একদম এয়া অলপ বকল জলকীয়া আমাৰ ভাষাত, আৰু ভাত। তো বঢ়িয়াকৈ খাব লাগে, একদম কেনে টেষ্টি হৈছে মই বাৰু কৈ আছোঁ। একদম মজা, বঢ়িয়া হৈছে, মই তাক খাই ৰখাই আছোঁ। ভাই মোৰ মাথা গৰম উঠি গৈছে ৰ'বা চাফা কৰোঁতে। কেমেৰা এটা কথা কৈছে, কি আছে এইগিলা, কিমান বস্তু আছে, বাপ বাপ বাপ, মাথা মোৰ গৰম উঠি গৈছে।